হাই এভৰিৱান বহুত দিন হৈছে বহুত দিনৰ মূৰত মানে আজি মই ভিডিঅ' কৰিবলৈ লৈছোঁ বহুত দিন হ'ল মানে অসুবিধা হৈ আছিলে সেইটোৰ কাৰণে মানে ইটো কৰোঁতে মানে ভিডিঅ' কৰিব পৰা নাই আৰু সেয়েহে ভিডিঅ' দিয়া নাই আজিৰ পৰা ভিডিঅ'টো ৰেগুলাৰ মানে দি থাকিম আজিৰ পৰা ভিডিঅ'টো দিম সেইটোৱে আৰু এতিয়া ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিলোঁ আৰু আজি হৈছে সোমবাৰ আমাৰ মায়ে পূজা কৰি আছে পূজা চলি আছে আৰু সেয়েহে সেৱা এটা লৈ আহোঁ সেৱা এটা ল'লে মানে কিবা এটা ভাল লাগি যায় সেয়েহে মন্দিৰৰ পৰা আহোঁ তাৰপিছত লগ পাই আছোঁ মই কি কৰোঁ কি নকৰোঁ আজিৰ দিনটো দেখুৱাই থাকিম অকণমান চাই থাকিব ভিডিঅ'টো তাৰপিছত লগ পাই আছোঁ। হেল্ল' এভৰিৱান বহুত দিনৰ মূৰত আজি মই ভিডিঅ' কৰিবলৈ লৈছোঁ মানে বহুত দিন হৈছে মই ভিডিঅ' দিব পৰা নাই অকণমান অসুবিধা হৈ আছিলে সেইটো কাৰণে ভিডিঅ'টো দিব পৰা নাই আৰু ভাবিছোঁ আজিৰ পৰা ভিডিঅ'টো দিম সেয়েহে আজি ৰাতিপুৱাৰ পৰা মই ভিডিঅ' কৰিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিবলৈ লৈছোঁ মায়ে সিফালে পূজা কৰি আছে আজি হৈছে সোমবাৰ সেইটোৱে আৰু ময়ো সেৱা এটা লৈ আহোঁ সেৱা এটা ল'বলৈ পালে ভাল লাগে সেৱা এটা ৰাতিপুৱাত সেৱা এটা মন্দিৰৰ পৰা আহিব পাৰিলে ভাল লাগে সেয়েহে মন্দিৰত এপাক যাওঁ তাৰপিছত লগ পাই আছোঁ সেই দিনটোত মই কি কৰোঁ সেইটোৱে দেখুৱাম আৰু চাই থাকিব তেনেহ'লে ভিডিঅ'টো আৰু মই এতিয়া যাওঁ মন্দিৰলৈ আৰু এতিয়া আমাৰ সেৱা লোৱা হৈ গৈছে এতিয়া পাপাই মানে ফুড ল'ব তাই কিন্তু খুবেই ভাল পায় মানে ফুড লৈ সেৱা এটা লৈ মানে ফুড ল'বলৈ পালে তাই বৰ ভাল পায় আৰু এতিয়া হৈ গৈছে আৰু এয়া আমাৰ মন্দিৰ আৰু এতিয়া আমি সেৱা চেৱা লৈ আহিলোঁ এয়া ফুড আৰু এয়া পাপাও গৈছে দুয়োজনে সেৱা লৈ আহিলোঁ আৰু এতিয়া মানে চাহ খাওঁ চাহ বনাওঁ তাৰপিছত লগ পাই আছোঁ আৰু এয়া এইটো প্ৰসাদৰ ঠগিটো উঠাইছে আৰু এতিয়া পাকঘৰত লৈ যাওঁ মানে সকলোকে ভগাই দিব লাগিব ন সেইটো কাৰণে আৰু আমাৰ পাকঘৰটো কিন্তু এন্ধাৰ হৈ আছে আৰু এয়া মই ব্ৰেড মানে টাৱা এখনত গৰম কৰি লৈছোঁ একো মানে বাটাৰ চাটাৰ দিয়া নাই অকল মানে ব্ৰেডটোৱে গৰম কৰিছোঁ কেতিয়াবা তেনেকৈ খালেও ভাল লাগে আৰু লগতে মই প্ৰসাদো লৈ যাই আছোঁ মা দেউতাক মানে সিহঁতে খাব তেতিয়া আৰু ভিডিঅ' কৰা নহ'লে ভাত পানী খাই মানে তেনেকৈয়ে থাকিলোঁ ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে এলাহ লাগি গৈছে তাৰপিছত কিবাকিবি কৰোঁতে মানে ভাত পানী খাই এলাহ লাগি গৈছে সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু পাপাক খোৱা বহুত কাম আছিলে তেতিয়া ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ভাবিছোঁ এতিয়া মানে দুপৰীয়া হৈছে আৰু এতিয়া মই ভাবিছোঁ মানে অকণমান জলফাই নহয় বগৰীৰ আচাৰ মিঠা আচাৰ থওঁ জ্বলা মিঠা বেছি মিঠা নিদিওঁ আৰু সেইটোৱে চাই থাকোঁ তেনেহ'লে ভিডিঅ'টো আৰু এয়া মই বগৰী লৈছোঁ শুকান মানে একদম মানে শুকান হৈ গৈছে আৰু ইমানখিনিয়ে লৈছোঁ বেছিকৈ নলওঁ আৰু এয়া গুড় মই যিহেতু বেছিকৈ মানে মিঠাকৈ নবনাওঁ সিমানখিনি গুড়েই হ'ব অকণমান মিঠাতেল দিছোঁ আপোনালোকে দেখিবলৈ পাইছে মানে লাইনটো কাৰেণ্টটো গৈছে মানে ধৰিবলৈ পাৰিছেনে নাজানো আন্ধাৰ হৈ আছে আৰু গেছটো শেষ হৈছে আমাৰ যিহেতু সেইটো কাৰণে মই জুইতে বনাই আছোঁ একো নাই তথাপিও মানে বনাই আছোঁ আৰু এয়া জলকীয়া তাতে দি দিলোঁ আৰু অকণমান লৰাই ল'লোঁ একদম আন্ধাৰ হৈ আছে মানে ধৰিবলৈ পাৰি আছে নে নাই আৰু এইটো হৈছে পাঁচফোৰণ আৰু এয়া লাইন আহিছে কাৰেণ্টটো আহিছে আৰু এয়া পাঁচফোৰণখিনি ভাজা হৈ গৈছে আৰু এয়া এইখিনিতে মই বগৰীখিনি দি দিলোঁ
যেহেতু বগৰীৰ চিজন গৈছে ন আৰু বগৰী কেতিয়াবা খাবলৈ মন যায় এনেকুৱাকৈ মানে কিবা এটা মানে আচাৰ বা তেনেকুৱা যদি খুন্দি থোৱা হয় তেতিয়াহ'লে পিছত খাবলৈ সুবিধা হয় সেইটোৰ কাৰণে ইয়াতে অকণমান নিমখ দি দিলোঁ মই আৰু এইখিনিতে মই এয়া পানীও দি দিলোঁ আৰু এইখিনিতে মই এতিয়া গুড়খিনিও দি ল'ম গুড়খিনি নিজৰ সোৱাদ অনুসৰি দিব লাগে ন মই যিহেতু বেছি মিঠা নকৰোঁ বুলি কৈছোঁৱে সেইটোৰ কাৰণে গুড়খিনি মই ইমানখিনিয়ে হ'ব আৰু এইটো পুৰা এতিয়া আৰু এয়া মই এইটো ঘৰত খুন্দি লোৱা মানে জলকীয়া মোৰ লগত মানে ৰেড চিলি পাউডাৰ নাছিলে সেইটোৰ কাৰণে মই শুকান জলকীয়া মানে খুন্দি মেলি দি দিলোঁ তেনেকুৱা দিলে মানে খাই ভাল লাগে আৰু মোৰ এতিয়া প্ৰায় শুকাইছে পানী আৰু অকণমানহে আছে আৰু এইটো অকণমান শুকোৱালৈকে অকণমান থৈ দিম তাৰপিছত হৈ যাব আৰু এয়া মই নুমাই লৈ আনিলোঁ মই ইমানখিনিয়ে কৰিছোঁ বহুত বেছি নৰমো হোৱা নাই আৰু বহুত বেছি টাটো হৈ থকা নাই আৰু এতিয়া মই এয়া ভৈয়ামখনত ভৰাম ভৈয়ামখন মানে ধুই মেলি শুকুৱাই ল'ব লাগে মানে মুচি মেলি মানে পানী থাকিব নালাগে পানী থাকিলে অকণমান বেয়া হয় সেইটোৰ কাৰণে পানীবিলাক মুচি ল'ব লাগে আৰু এয়া মই এতিয়া ভৰাই আছোঁ আৰু সকলোৱে জানে মানে আচাৰ থ'বলৈ বা বগৰীৰ এনেকুৱাকৈ মিঠা আচাৰ থ'বলৈ সকলোৱে জানে মোতকৈ আৰু বহুতেই জানে বহুত বেছিয়ে জানে ভালকৈ কিন্তু মই কেনেকৈ মানে বনাইছোঁ সেইটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকৰ লগত দেখুৱালোঁ আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানখিনি আছিল যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ তেনেহ'লে আৰু নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ